আজি বিশেষ মোৰ ক'বলগীয়া নাই। আমি কংগ্ৰেছ দলটো কিয় ত্যাগ কৰিছোঁ? আজি কংগ্ৰেছ দলটোৰ নেতৃত্বৰ অভাৱ, নেতৃত্বই গোটেই কংগ্ৰেছ দলটো ধ্বংস কৰি পেলাইছে আৰু ইয়াৰ ভৱিষ্যত নাই। গতিকে আজি ভাৰতীয় জনতা পাৰ্টীত আমি যোগদান কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ হৈ মোৰ বিশেষকৈ অলপ আৱেগিক হৈছোঁ। আজি 30 বছৰ ধৰি মই কংগ্ৰেছ কৰি আহিছিলোঁ, কিন্তু মই কংগ্ৰেছ এৰিবলগীয়াটো মই দুখ পাইছোঁ বিশেষকৈ, আৰু মই বিশেষ ক'ব নোৱাৰিম। নমস্কাৰ। প্ৰিয় প্ৰথম দলেদাবাৰী তেখেতে আজি কৰিছে আপোনালোকে কংগ্ৰেছ দল ত্যাগ কৰি আজি ভাৰতীয় জনতা পাৰ্টীৰ অন্তৰ্ভুক্তি হৈছে। তেখেতলৈ আমি বিজেপি তৰফৰ পৰা আমি শুভেচ্ছা অভিনন্দন জনাই এইবাৰ মনৰ অনুভৱ ব্যক্ত কৰিবৰ বাবে কল্যাণ গগৈ প্ৰাক্তন সাধাৰণ সম্পাদক সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা তেখেতকো আহি বিধান সভানেত্ৰীয়ে তেখেতক আমাৰ দলীয় টিভিয়ে তেখেতক স্বাগতম জনাইছে। ধন্যবাদ।